নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকৰ মাজলৈ মই এটি নতুন ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে ঔটেঙাৰ টেষ্টি আচাৰ। মই আপোনালোকক ঔটেঙাৰ এটি ধুনীয়া টেষ্টি আচাৰৰ বিষয়ে জনাম। আপোনালোকে মোৰ ভিডিঅ'টি নিশ্চয় চাব বুলি আশা কৰিছোঁ। মই বজাৰৰ পৰা দুটি ঔটেঙা কিনি আনিছিলোঁ। এতিয়া মই ঔটেঙা কেইটা ধুনীয়াকৈ ধুই এনেদৰে মই সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে কাটি ল'ব পাৰে। এতিয়া মই এটা কেৰাহীত এই কাটি লোৱা ঔটেঙাখিনি 10 মিনিটমান সময়ৰ বাবে উতলিবলৈ দিম। এয়া মই 10 মিনিটৰ কাৰণে উতলাই লৈছোঁ। এতিয়া মই ঔটেঙাখিনি নমাই ল'ম এটা পাত্ৰত আৰু প্ৰায় 20 মিনিটমান সময়ৰ কাৰণে ৰ'দত দিম, কিয়নো আচাৰত কেতিয়াও পানী ৰৈ যাব নালাগে। পানী ৰৈ গ'লে আচাৰটো সোনকালে বেয়া হৈ যাব পাৰে। সেইবাবে মই ৰ'দত প্ৰায় 20 মিনিটমান সময় শুকুৱাই লৈছোঁ। মই এতিয়া আচাৰ বনাবৰ কাৰণে অলপ মছলা তৈয়াৰ কৰি ল'ম। মই মছলাৰ বাবে শুকান জলকীয়া কেইটামান লৈ লৈছোঁ, সৰিয়হ চাহ চামুচেৰে এচামুচ লৈ লৈছোঁ, ফুৰণ, মেথি গুটি, চপ, জনি গুটি, কালজিৰা এইখিনিও লৈ লৈছোঁ মই একেলগে, আৰু ধনিয়া গুটি লৈ লৈছোঁ। এতিয়া মই এইখিনি এখন কেৰাহীত প্ৰায় 5 মিনিটমান সময় গৰম কৰি ল'ম। এয়া মোৰ মছলাখিনি গৰম হৈ গ'ল। এতিয়া মই মিক্সি জাৰত ইয়াক ধুনীয়াকৈ পিচি ল'ম। মোৰ মছলা ৰেডি হৈ গৈছে। এতিয়া মই আচাৰখিনি বনাবৰ কাৰণে হালধি লৈছোঁ, নিমখ, পিচি লোৱা মছলাখিনি আৰু ৰঙা জলকীয়া গুড়ি অলপ লৈ লৈছোঁ। ৰঙা জলকীয়া গুড়িটো এইবাবেই লৈছোঁ যে কালাৰটো ধুনীয়া আহে জলকীয়া গুড়িখিনি দিলে। আৰু মই ভিনেগাৰ অলপ লৈ লৈছোঁ। ঔটেঙা আচাৰৰ বাবে আচাৰ বনাবৰ বাবে কেৰাহী এটাত কেনেদৰে তেল গৰম কৰি ল'ম। মোৰ তেল গৰম হৈ গৈছে। ইয়াতে মই এতিয়া ঔটেঙাখিনি দি দিছোঁ। আপোনালোকে এনেদৰে লৰাই ল'ব তেলখিনি ধুনীয়াকৈ মিহলি হৈ যাবৰ বাবে। ধুনীয়াকৈ তেলখিনি মিহলি হৈ গৈছে। এতিয়া মই ইয়াত জোখমতে হালধি এড কৰি দিছোঁ। অলপ লৰাই লৈছোঁ মই। ধুনীয়া ৰং আহিয়ে গৈছে হালধি দিয়াৰ লগে লগে। ধুনীয়া কালাৰ আহিছে। এতিয়া মই নিমখ দি দিছোঁ জোখমতে। ইয়াতে মই জিৰা গুড়ি দি দিছোঁ আৰু বনাই লোৱা মছলাখিনিও এড কৰাই দিছোঁ আৰু ৰঙা জলকীয়া গুড়ি দি দিছোঁ। চাওকচোন আপোনালোকে কি ধুনীয়া কালাৰ আহি গৈছে আৰু ইমান যে ধুনীয়া সুগন্ধ ওলাইছে। আপোনালোকে বনাই চাবচোন এই ৰেচিপিটো। ভিডিঅ'বোৰ ভাল লাগিলে মোৰ এই ৰেচিপিটো চাই কেনে লাগিলে জনাবলৈ নাপাহৰিব। মই ইয়াত ভিনেগাৰ দি দিছোঁ, প্ৰায় এচামুচমান দিছোঁ, মই বেছিকৈ দিয়া নাই। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আৰু ওচৰতে থকা বেল আইকনটো দবাই থ'ব নতুন নতুন নটিফিকেশ্যনবোৰ পাবৰ কাৰণে। চাওক এয়া মোৰ ঔটেঙাৰ টেষ্টি আচাৰ হৈ গ'ল। এতিয়া মই আচাৰখিনি ঠাণ্ডা হোৱাত এটা আইনাৰ বটলত ধুনীয়াকৈ ভৰাই থৈছোঁ আৰু মাজে মাজে ইয়াক ৰ'দত দি থাকিব লাগিব আৰু খাবলৈ খুব টেষ্টি হ'ব। আপোনালোকে বনাবলৈ নাপাহৰিব কিন্তু, আৰু মোৰ ভিডিঅ'টি চাই কেনে লাগিলে জনাবলৈ নাপাহৰিব। থেংক ইউ।